Hello everyone, Krisus vlogger aditi video লৈ আপোনালোকক স্বাগতম জনাইছো। আজি অতি কম সময়ৰ ভিতৰতে দৈ বনোৱাৰ এটি সহজ ট্ৰিক আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো। আশা কৰিছো ভিডিঅ'টি আপোনালোকে বহুতেই বেছি ভাল পাব। তাৰ কাৰণে মই এতিয়া এখিনি গাখীৰ ধুনিয়াকৈ উতলাই লৈছো আৰু আমাক এটি লাগিব মাটিৰ টেকেলি যেটো মই ভালদৰে ধুই লৈছো আৰু এচামুচমান দৈ লাগিব যিখিনি মোৰ থৈ দিয়া আছিল। এতিয়া ধুই লোৱা মাটিৰ টেকেলিটোত এই এচামুচমান দৈ ধুনিয়াকৈ চাৰিওফালে লগাই দিম এনে ধৰণে। এটা ডাঙৰ কুকাৰত পানী অলপ দি গেছত বহাই দিছো পানীখিনি গৰম হোৱালৈকে। এতিয়া গৰম কৰি থোৱা গাখীৰখিনি এনেদৰে মাটিৰ টেকেলিটোত দি দিছো। আৰু ফয়েল পেপাৰ এখনৰে মুখখন ধুনিয়াকৈ পেক কৰি দিছো। আৰু পানীখিনি গৰম হোৱাৰ পিছত মাটিৰ টেকেলিটো কুকাৰটো ধুনিয়াকৈ দি দিছো আৰু ঢাকনখন লগাই দিছো। চিটি লগাব নালাগে। পোন্ধৰ মিনিটমান উতলাৰ পিছত এইটো আমি এতিয়া নমাই দিছো আৰু সেট হ'বৰ কাৰণে কিছু সময় ফ্ৰিজত ৰাখিব লাগিব। এতিয়া এইখিনি ধুনিয়াকৈ সেট হৈ গৈছে। অলপ সময় ফ্ৰিজত ৰখাৰ পিছত এয়া চাওক আপোনালোকে ধুনিয়াকৈ দৈখিনি হৈ গৈছে।